হাই ফ্ৰেণ্ড, চাওক এতিয়া মই ক'ত আছোঁ। হাতীচিলা মন্দিৰত আছোঁ। ভিতৰত কেনেকুৱা গম নাপাওঁ, যাই পোৱা নাই। বোলক আপোনালোকেও একেলগে চাওক কি আছে ভিতৰত, ভাল লাগিব। আহক যাওঁ ভিতৰত। এয়া ভিতৰত মই আছোঁ এতিয়া। অলপ ভিতৰলৈকে যাব লাগে গেটৰ পৰা। চাই থাকক, বেছিটো নহয়, পামেই আৰু অলপমান। এতিয়া আহি পোৱা নাছিলোঁ, ফাৰ্ষ্ট টাইম আহিলোঁ। কেনেকুৱা বা ভিতৰত গ'লে গম পাম। নাম শুনিছোঁ, আহি পোৱা নাই। এয়া চাওক পাহাৰতে আছে মন্দিৰটো। এয়া আমি আহি গ'লোঁ মন্দিৰত, গেটৰ সন্মুখত। বোলক এতিয়া ভিতৰত যাওঁ। এয়া চাওক, এইখন গেট। এয়া ডাঙৰ ডাঙৰ শিল, পাহাৰতে ইমান ডাঙৰ ডাঙৰ শিল আছে। এয়া চাওক এইবিলাক। আৰু এতিয়া ব্ৰহ্মপুত্ৰ নদী ওচৰতে গৈছে। ধুনীয়া, বহুত ধুনীয়া লাগিছে চাবৰ কাৰণে। মই চেনেলযোৰা খুলি লওঁ ৰ'ব। এয়া চাওক, প্ৰথমতে ওপৰৰ পৰা দেখাই আনো। ওপৰত এটা শিলৰ মাজত মন্দিৰ এটা আছে, সেইটো চাওক। এয়া এয়া চাওক, কি ডাঙৰ ডাঙৰ শিল। চিৰিটোৰ ওপৰত উঠি আহিব লাগে, পাহাৰৰ ওপৰত। এয়া চাওক, এয়া ভিতৰত আছে মোৰ মন্দিৰটো। এবাৰ জুম কৰি দেখাইছে, এইটো ভালকৈ দেখা নাপায়, আন্ধাৰছে। এয়া আমি তলত আহিলোঁ এইবাৰ। এয়া চাওক, কিমান ডাঙৰ ডাঙৰ শিল, প্ৰকাণ্ড প্ৰকাণ্ড শিল। ইয়াতে বটগছৰ তলত এখন থাপনা পাতিছে, চলি পূজা কৰে মানুহে। এয়া চাওক, শিলৰ মাজত শিৱলিংগ, কিমান ডাঙৰ শিল। শিলৰ তলত শিৱলিংগ, কিবা বেলেগ ধৰণৰ যেন লাগে, দেখি কিবা মহত্ব থকা যেন লাগে। আছে চাগে কিবা মহত্ব, ভালকৈ ইমান গম নাপাওঁ মই। এয়া চাওক, শিলৰ গুফা। হেল্ল' ফ্ৰেণ্ড, এয়া হৈছে মংগলচণ্ডী মন্দিৰ, মা মংগলচণ্ডীৰ থান বুলি কোৱা হয়। তো চাওক কেনেকুৱা। ময়ো আজি প্ৰথমবাৰ আহিছোঁ, চাই লওঁ ৰ'ব ভিতৰত গৈ কিনে। বোলক মোৰ লগত, আপোনালোকে চাই লওক। এইটো মা দুৰ্গাৰ আন এটা ৰূপ হয়, মংগলচণ্ডী। চাই লওক, মহত্ব আছে মন্দিৰৰ, বহুত মহত্ব আছে। এয়া এতিয়া সন্ধিয়া হৈছে, পূজা অৰ্চনা চলি আছে। এই চাওক ৰ'ব, আপোনাক জুম কৰি দেখাই আছোঁ ভিতৰত। এয়া চাওক, এয়া ধুনীয়া পৰিৱেশ, চাৰিওপিনে গছ গছনি ভৰ্তি, গছ গছনি হাবি জংঘল, মানে চাৰিওপিনে। মাজতে মন্দিৰটো। এইবিলাক ত্ৰিশূল দিছে কোনোবাই, তো মানসিক থাকিলে, কোনোবা মনৰ আশা পূৰণ হ'লে এই যিবোৰ ত্ৰিশূল দিয়ে, এইবিলাক দি যায় মানে ভক্তবিলাকে। ইয়াতে এইবিলাক ভগৱানৰ দেৱ দেৱতাৰ ফটোবিলাক থৈ দিছে, ধূপ চুপ জ্বলাইছে। ইয়াতে মহত্ব আছে। ইয়াতে এটা শিৱলিংগ আছে, এই চাওক শিৱলিংগ। ইয়াতে ধূপ চাকি জ্বলায়, শিৱৰ মাথাত পানী ঢালে। এয়া চাওক। হেল্ল' ফ্ৰেণ্ড, তো আপোনালোকে চালে মন্দিৰটো, ভাল লাগিছে চাগে নিশ্চয়।
ভাল লাগিছে যদি কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো চাব, সম্পূৰ্ণ চাব ভালকৈ। আৰু